হেল্ল' বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম। তো আজি থাম্বনেইলটো চাই গম পাইছে যে আজি কুচিয়া মাছ বনাব গৈ আছোঁ। अच्छा ठीक है। লৈ আপোনালোকক শেষলৈকে দেখাম যে কুচিয়াটো মই কেনেকৈ বনালোঁ, তো কি কৰিলোঁ, তো মই ট্ৰাই কৰিছোঁ। তো সকলোৱে চাব আৰু ভিডিঅ'টো স্কিপ নকৰিব। যদি কোনোবা বনাব নাজানে তো মই যেনেকৈ বনাইছোঁ এনেকৈ ট্ৰাই কৰিব, তো বহুত মস্তি হয়। তো মই আজি বনালোঁ, তো ভিডিঅ'টো চাওক কেনেকৈ বনালোঁ। তো মই মানে কোনোবাটো ভিডিঅ' মই অলপ স্পীড কৰি দিছোঁ, য'ত মই যেনেকৈ বাচিছিলোঁ বাট সেইটো মই অকণ স্পীড কৰি দিছোঁ। তো সেইটো আপোনালোকে চাব। তো স্পীডটো আপোনালোকে নিজে লিমিটটো জানিবই, তো কেনেকৈ বাচিব লাগে, কেনেকৈ হেৰি কৰিব লাগে, অলপ চাই ল'লে আপোনালোকে গম পাই যাব। তো বাকীখিনি মই বনোৱাটো দেখাই আছোঁ, তো সকলোৱে চাওক, ভিডিঅ'টো চালে গম পাব। তো চালে এনেকৈ ধুনীয়াকৈ ছালটো অকণমান এৰুৱাই ল'ব ওপৰৰ ফালৰ পৰা কাটি পেলাই। তাৰপিছত এনেকৈ গছপাতটো মানে এইটো কি বুলি কয়, ডিমৰু পাত মইতো লিখি দিছোঁ, বাট ডিমৰু খহটা যিটো পাতটো হয় সেই পাতটো দি পেলাই ধুনীয়াকৈ চাইছে মোক কি ধুনীয়াকৈ এৰুৱাই গ'ল। তো বাকীকেইটা মই এনেকৈ ধুনীয়াকৈ চেলাই লওঁ। তাৰপিছত আৰু আপোনালোকে গম পাইছে আৰু এইখিনি গুচোৱাখিনিতো চবেই জানেই, বাট এবাৰ চালে ভিডিঅ'টো অকণ লম্বা হয়, কিন্তু ভিডিঅ'টো মানে কি লম্বা হ'লেও তো চালে গম পাব যে কেনেকৈ কৰিলে কেনেকৈ অসুবিধা হয়। তো সুবিধাটোৰ কাৰণে ভিডিঅ'টো অকণ লম্বা হৈছে, আৰু কেমেৰাটো নিজে ধৰি পেলাই বনাবলগীয়া হৈছে ন। আৰু মই তেনেকুৱা এডিট কৰা নাই, য'ত মই মানে ভিডিঅ' কাট কৰা নাই, মানে এইটো জেড আৰু সকলোৰে সুবিধা হ'বৰ কাৰণে ধুনীয়াকৈ বনাই দিছোঁ। তো এনেকৈ গুচাই হ'লে গৰম পানী অলপ দি পেলাই যদি আপোনালোকে জুবুৱাই দিয়ে, তো ইয়াৰ যিটো টেষ্ট থাকে ন, টেষ্টটো তেতিয়া মানে কি পিচ কৰি দিয়াৰ পিছত টেষ্টটো নাইকিয়া হৈ নাযায়। আৰু অলৰেডি টেষ্টটো নাইকিয়া হ'লেই, মই মানে কি কাটোতেই টেষ্টটো গুচি গ'ল। তো হ'লেও মানে ভিতৰত যিখিনি আছে সেইখিনি আপোনাৰ হৈ যায়। আৰু কুচিয়াটো এনেও তেজৰ কাৰণে ভাল বুলি কয় মানুহে। মোৰ পিচ কৰা হৈ গৈছে, তেতিয়া এইখিনি ধুই ল'ম ধুনীয়াকৈ। বেছি ধুব নালাগে, বাট গৰম পানী দি যদি আপোনালোকে এবাৰ কাটি পেলাই জুবিয়াই দিয়ে তেতিয়াহ'লে নুধুলেও হয়। মই জুবিওৱা নাছিলোঁ, তো সেইটো কাৰণে মই ধুবলগীয়া হৈছে, গতিকে মই ধুই ল'ম এতিয়া ধুনীয়াকৈ। ধুই হ'লে আৰু তাৰপিছত বনাই দিম। বনোৱাকণ চাই ল'ব। মই এবাৰ ধুলোঁ আৰু এবাৰ ধুম। হৈ গ'ল মোৰ ধোৱা ক্লিয়াৰ। তো বলক এতিয়া কিটচেনত যাওঁ। তো ইয়াত লৈছোঁ নহৰু, জলকীয়া, নিমখ, আদা, ধনিয়া পাউডাৰ, হালধি আৰু জলকীয়া গুড়ি। জলকীয়া গুড়িটো চবেই নিদিয়ে বাৰু, মই জ্বলাটো খাই ভাল পাওঁ, তো সেইটো কাৰণে মই জলকীয়াটো দিছোঁ বাৰু। বাকী পিঁয়াজ এটা দিলেও হয়। এনেকৈ মিক্স কৰি ল'ব মছলাখিনি দি। মিক্স কৰি হৈ গ'লে চলো এতিয়া আহি গ'লোঁ। মই কাৰেণ্টতে বনাম বাৰু।
মই বেছি তেল দিব নালাগিছিল, হ'লেও মই অলপ তেল বেছি দিছোঁ। মানে কি সদায় নবনাওঁ ন, কেতিয়াবা এদিন আইডিয়াটো ইমান নাথাকে। তেতিয়া পিঁয়াজখিনি দি দিলোঁ। ধুনীয়াকৈ পিঁয়াজখিনি অকণমান ভুনি ল'ম, অলপ ৰঙা নোহোৱালৈকে। ধুনীয়াকৈ ভাজি কৰি লৈ আৰু ইয়াৰ ওপৰত মই তেজপাত দুটা দি দিছোঁ, মানে এটাই ফালি পেলাই দুফাল কৰি দিছোঁ। বেছি তেজপাত দিব নালাগে, বেছি নহয়, আধা কেজি কুচিয়া হয়। ৰঙা হৈ গৈছে, তো এতিয়া মই এইখিনি কুচিয়াখিনি দি দিম তাত। যিখিনি মই মছলা এড কৰি থৈছিলোঁ, মই ইয়াত আৰু বাহিৰা মছলা দিব একো দৰকাৰ নাই। যদি কোনোবাই মছলা বেছি খাওঁ বুলি ভাবে তো মছলা দিব পাৰে, কোনো কথা নাই। মই ইমান মছলা নাখাওঁ, সেইকাৰণে মই জোখত এটা মিডিয়াম দি দিছোঁ। মই কিন্তু জলকীয়াটো বেছি খাওঁ, তো সেইটো কাৰণে জলকীয়া পাউডাৰটো অলপ বেছি হৈছে মোৰ। আপোনালোকে আপোনালোকৰ হিচাপত দিব পাৰে, কোনো কথা নাই। তো এতিয়া মই এনেকৈ ধুনীয়াকৈ অলপ হেৰি কৰি পেলাই ঢাকোনখন মাৰি দিম, আৰু ঢাকোন মাৰি পেলাই অলপ টাইম এনেকৈ ভুনি ল'ম। তো এইখন ঢাকোন মাৰি দিলোঁ, তো অকণমান হ'ব দিম, 10-5 মিনিটমান। তো হৈ গ'ল 5 মিনিট, মই 7 মিনিটমান ৰাখিলোঁ, তো এনেকুৱা হৈ গৈছে। তো এইখিনি অকণমান মই ধুনীয়াকৈ লৰাই দিম, আৰু লৰাই পেলাই ইয়াত মই অকণমান পানী দিম, বেছি নহয়, তলত ধৰি নাযায়। তো সেইটো কাৰণে মই অকণমান পানী দি দিম। যিটো বাতি মছলা লাগি আছিলে ন বইলটোত, তো তাৰ পৰা অলপ ধুই পেলাই অলপ পানী দি দিম। চাৰিওফালে এনেকৈ অলপ দি দিছোঁ, দি পেলাই মই এতিয়া আকৌ এবাৰ ঢাকোনখন লগাই দিম। তো এবাৰ পানী দি পেলাই এনেকৈ ধুনীয়াকৈ, ইমানটো পানী দিয়াৰ পিছত আপুনি যদি ধৰি লওক বেছি টাইম নহয়, যদি আপোনাৰ জুই বেছি থাকে তো অলপ কমকৈ জুই দি পেলাই 7 মিনিটৰ পৰা 8 মিনিট ৰাখি পেলাই এনেকৈ ধুনীয়াকৈ চাব। চাই ধুনীয়াকৈ অকণ লৰাই দিব, লৰাই কৰি যদি হৈ গৈছে তো হৈ গৈছে। যদি মানে কি মাংসটো, কুচিয়া মাংসটো অকণ টান থাকে তো আৰু এবাৰ মই পানী দিম। তো পানী দি পেলাই এইবাৰ লাষ্ট, মানে দুবাৰ পানী দিলে ভাল হয়, ভালকৈ সিজে। মই পানী অলপ এবাৰ দি দিছোঁ, দি পেলাই ধুনীয়াকৈ আকৌ এবাৰ ঢাকি দিম। যিটো মছলা পাতিটোত আছিলে, তো সেইটো কাৰণে মই মছলা পানীকণকে দিছোঁ, বাহিৰা পানী দিয়া নাই। ঠাণ্ডা পানীও দিব পাৰে, গৰম পানী দিব পাৰে, কোনো কথা নাই। তো মই এনেকৈ এবাৰ দি পেলাই এবাৰ ঢাকি দিছোঁ, মই দুবাৰ পানী দিয়া হ'লোঁ। তো এতিয়া